নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে কুশলে আছে। বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই। আজি হৈছে অষ্টমী, গতিকে মই গা পা ধুই আহিলোঁ আৰু এতিয়া যাম মণ্ডপত পূজা কৰিবলৈ। তাৰপিছতে আজি দিনটো ক'ত যাওঁ কি কৰোঁ সকলোবোৰ দেখাই যাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাতিপুৱা সময়, গতিকে গৰু ছাগলী চিঞৰত মানে ভিডিঅ' কৰিবলৈ শান্তি নাপাওঁ, গতিকে সেইবোৰ ইগন'ৰ কৰি ল'ব। আৰু আপোনালোকক মই এটা বস্তু দেখাম দেই, মানে যিহেতু শৰৎ এতিয়া, গতিকে আমাৰ চোতালখন চাওকচোন দেই। এই শেৱালি ফুলে এয়া নধৰা হৈ আছে। আৰু এতিয়া ওলাই মেলি ৰেডি হৈ লওঁ। ছোৱালী উঠাই নাই, তাইকো উঠাই ৰেডি কৰি মেলি তাৰপিছত আমি যাম মণ্ডপলৈ, গতিকে চাই থাকক। আৰু সেয়া ওলাই মেলি হৈ গ'ল। এতিয়া পূজা কৰি আহোঁগৈ। এই শাড়ীখন মোৰ বাইদেৱে দিছে, কেনেকুৱা লাগিছে ক'ব দেই শাড়ীখন। বাইদেউ মানে পূজা বুলি গিফ্ট দিছে। ইফালে আমাৰ কুঁহি একদম পেপা এটা আনি লৈছে, ঘৰত মানে মানুহ থাকিবলৈ শান্তি দিয়া নাই। ইমানেই মানে পেপা বজাই হুলস্থুল কৰি আছে, সেয়া এতিয়া চাগে শুনিয়ে আছে। গতিকে সেয়া গৈ মেলি একেবাৰে পূজা মণ্ডপত দেখাম। ওলাই আছোঁ পূজা চাবলৈ, আৰু এফালে মই ওলাই ৰেডি হৈ আছোঁ। ৰেডি হৈ মানে এতিয়া যাব হৈছে আৰু লাহে লাহে মাজে মাজে কয় আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে। আৰু এতিয়া গৈ থাকোঁ, তাৰপিছত পূজা দেখাম। আহি পাই ধূপ চাকি জ্বলালোঁ, তাৰপিছতহে মানে ভিডিঅ'টো কৰা হ'ল। আৰু এয়া আমাৰ পূজা। তাৰপিছত মই ভিডিঅ' কৰাৰ কথাটো একদম পাহৰি গ'লোঁ। বাইদেউহঁতৰ ঘৰতে দিনটো থাকিলোঁ, তাত মানে খেল ধেমালি হৈছিলে, তাত খেলি মিউজিক চেয়াৰত ফাৰ্ষ্ট পুৰস্কাৰো পালোঁ। সেইখিনি যে একদম ভিডিঅ' কৰা নহ'লে। আৰু এতিয়া সন্ধিয়া আমি যাবলৈ ওলাইছোঁ মেলালৈ, তাৰপিছতে ভিডিঅ' আৰম্ভ কৰিছোঁ। মেলা আহি পালোঁ, আহি পাই কুঁহি ইয়াত উঠিব লাগে, তাইক অকণমান উঠালোঁ। আমাৰ ইয়াতে মানে এইখন মেলা প্ৰত্যেক বছৰে আহে, বহুত ডাঙৰ মেলা। ইয়াত আহি ভালো লাগে। আজি যিহেতু অষ্টমী আৰু যোৱাকালি মানে ইমানেই বৰষুণ দিছিলে, মানুহ চাগে নহ'লেই, আমিও নাহিলোঁ। আমি যোৱাকালি ক'তো ওলায়েই নগ'লোঁ বৰষুণৰ কাৰণে। আৰু আজি দেখিছেনে কিমান মানুহ, তাৰমানে বতৰটো মুকলি কৰি দিছে, মানুহ পূৰা মেলাত ভিৰ। আৰু মানে দোকানত একো সোমাবই নোৱাৰি, তাৰমানে ইমানেই মানুহ। আৰু এই কুকুৰকেইটা চাওকচোন কেনেকৈ মূৰটো লৰাই আছে। মই সুধিছোঁ দেই, এইকেইটা মানে এনেকৈয়ে থাকিব নেকি সদায়, বোলে এনেকৈয়ে থাকিব বুলি কৈছে। দেখি কিবা এটা মৰমেই লাগি গ'ল, গতিকে ভিডিঅ'কণো কৰি ৰাখিলোঁ। আৰু এতিয়া আমি মেলাৰ পৰা ওলাই কিবা কিবি ঢেৰ ফাষ্টফুড খোৱা হ'ল। তাৰপিছতে এতিয়া আমি বেলেগ এভাগ নহয়, কেইবাভাগো মণ্ডপত ঘূৰিম। এতিয়া আমি গৈ আছোঁ বৰগাং জিঞ্জিয়াৰ অভিমুখে। মই ইয়াত কেতিয়াও আগতে পূজা চোৱা নাই, এয়া ফাৰ্ষ্ট টাইম আহিছোঁ। কিমান যে ধুনীয়াকৈ সজাইছে মণ্ডপ কেইভাগ, মানে দেখি বহুত ভাল লাগিছে। আৰু ইয়াত মানে কি, ওচৰতে যদি এইভাগ পাতিছে ডাঙৰকৈ দুৰ্গা পূজা, তাৰ কাষতে আৰু অকণমান দূৰতে তাৰমানে আকৌ এভাগ ইমান ধুনীয়াকৈ যে মণ্ডপ সজাইছে, দেখি মানে বহুত ভাল লাগিল। বহুত মানুহ আছিলে দেই সেইদিনাখন। আৰু আমি ইয়াতে পূজা কৰিলোঁ ধুনীয়াকৈ। তাৰপিছত একদম ইয়াত মানে ঢাক বাজি আছে যে, আমাক কুঁহি ৰখিবই নহ'লে, নাচিয়ে দিছে একেবাৰে তাতে। আৰু এতিয়া ওলাই আহিলোঁ তাৰ পৰা। এতিয়া মানে একেবাৰে 9:30 মানেই চাগে বাজিব হ'ল, 9:30, 10টা মানে বাজিলে নেকি। আৰু এতিয়া ৰাস্তাৰ মাজে আহি আছোঁ, দেখিছেনে গেটখন ইমান ধুনীয়াকৈ সজাইছে, দেখি সঁচাকৈ ভাল লাগিছে। আৰু ইয়াতো বহুত ধুনীয়া পূজা এভাগ আছিলে, তাৰমানে আমি নামিব নহ'লে, 10টা বাজিলে যিহেতু ঘৰ পাওঁতে বহুত দেৰি হৈ যাব। আৰু যিহেতু কুঁহিহঁতক লৈ আহিছোঁ, টোপনি ধৰিব সিহঁতৰ। আমি গোটেই ফেমিলি গৈছিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'লে। 2খন গাড়ী লৈ গৈছিলোঁ, বাইদেউহঁত এখন গাড়ীত আছে আৰু আমি বেলেগ এখন গাড়ীত আছোঁ। আৰু এতিয়া এই ৰাস্তাই ভিডিঅ' কৰিছোঁ, যিমানখিনি পাৰোঁ মণ্ডপসমূহ উঠাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ হৈছে। এভাগ মন্দিৰ, তাৰমানে ইয়াত কিন্তু বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছিলে। ইয়াত সোমোৱা নহ'লে, ইয়াত মানে পাৰ্কিং নায়েই ওচৰত, বহুত আঁতৰত মানে পাৰ্কিং আছে। আৰু সেই তাৰপৰা খোজকাঢ়ি আহালে মানে বহুত দূৰ হৈ যায়, গতিকে ইয়াত নমা নহ'লে। আৰু গোটেই ৰাস্তাটো ইমান ধুনীয়াকৈ লাইটিঙত সজাইছে, দেখি বহুত ধুনীয়া লাগিছে।
আজি তাৰমানে ইমান মানুহ, একদম ৰাস্তাটো মানুহ, পূজা মণ্ডপতো মানুহ, গাড়ী চলাবলৈ মানে ইমানেই অসুবিধা হৈছে মানুহৰ পৰা। ওলাবই দিয়কচোন, পূজা বতৰ যিহেতু। গতিকে আমি সেইভাগ মণ্ডপত মানে যাবলৈ ইচ্ছা আছিল যদিও দেৰিও হৈছে তাতে, আৰু গাড়ী পাৰ্কিং ওচৰত নাই, বহুত দূৰত আছে। ঘূৰি আকৌ খোজকাঢ়ি যোৱালে বহুত দেৰি হ'ব, আৰু ভাগৰো লাগিছে সকলোৰে ইমানখিনি ঘূৰি ঘূৰি। গতিকে আজিলৈ নোসোমাওঁ, নেক্সট ইয়াৰ নিশ্চয় আহিম। ইয়াতে মানে এখন ডাঙৰ বাণিজ্য মেলা হৈ আছিলে, তাতো সোমোৱা নহ'লে। মানুহ তাৰমানে এনেকুৱা ভিৰ তাতো, সেইকাৰণে আমি নোসোমালোঁ। আৰু তাত সোমালে আৰু ৰাতি হৈ যাব, বহুত ৰাতি হৈ যাব। গতিকে এতিয়া ঘৰলৈ বুলি ওলালোঁ আৰু ঘৰলৈ আহোঁতেও এতিয়া মণ্ডপবিলাক পালেই মই দেখাই আহিছোঁ। আমাৰ ইয়াত মণ্ডপ কেনেকুৱা হৈছে আপোনালোকেও চাওকচোন বাৰু। এভাগ আছে বেদেতিত, ইমান ধুনীয়াকৈ জাপি দি বনাইছে, তাৰমানে বহুত ধুনীয়া লাগিছে। এতিয়া আহি পালোঁ গাঁৱৰ পূজা মণ্ডপ নহয় আৰু, এতিয়া মানে মূল সভা হৈ আছে। যিহেতু ইয়াত প্ৰতিযোগিতা হৈছিলে, প্ৰতিযোগিতা মানে পুৰস্কাৰ বিতৰণ হৈ আছে। আৰু দিনত যিহেতু ময়ো এভাগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ, তাতে মই মিউজিক চেয়াৰত ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলোঁ। গতিকে ভাবিলোঁ পুৰস্কাৰ যিয়ে নহওক কিয়, যিহেতু পাইছোঁ গতিকে আহি লৈ যাওঁ। বহুত মনটো ভালো লাগিছে, কাৰণ ইমান বছৰৰ পিছত তাৰমানে এনেকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। আৰু সেয়া মই পুৰস্কাৰ দিবলৈ মাতিলোঁ। আৰু এতিয়া ঘৰ আহি পালোঁ। আহি পাই এতিয়া বাজিছে 11:30। মানে আহোঁতে অকণমান দেৰি হ'ল। তাৰপিছত এতিয়া আমি ঘৰো সোমাইছোঁ আৰু বৰষুণো আহিছে। তাৰপিছত এতিয়া মানে কুঁহি বহুত ফাষ্টফুড কিবাকিবি মানে ম'ম' খালে, চাও খালে, তাৰপিছত এনেকৈ ঢেৰ কিবাকিবি ফাষ্টফুড খোৱা হ'ল। গতিকে এতিয়া ভাত অকণ নোখোৱালে অকণমান গেছ হ'ব। গতিকে তাৰ কাৰণে অকণমান ভাত বঢ়াই দিছোঁ। তাৰপিছত এতিয়া ভাত পানী খুৱাই মেলি আমি শুই যাম। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে।